Hello, welcome to our kitchen. Desserts খাই কেনেকুৱা লাগেনো আপোনালোকৰ? নিশ্চয় ভাল পায়। আজি মই এটা yummy dessert recipe এটা লৈ আহিছো, যোনটো হৈছে banana caramel pudding. ভিডিওটো শেষলৈকে চাই থাকক আৰু শিকক কেনেকৈ বনায়। banana caramel pudding বনাবৰ কাৰণে আমাক লাগিব 4টা কল, 2টা কণী, 1 বাটি চেনি, 2 কাপৰ সমান গাখীৰ আৰু 1 কাপ পানী। প্ৰথমতে আমি ক্যাৰামেলটো বনাব লাগিব। সেই কাৰণে গ্যাসটো অন কৰি সসপেনটো পাতি 1 বাটি চেনি দিব লাগিব। চেনিখিনি অকমান গৰম হ'ব দি অলপ চামুচেৰে লৰাই দিব। চেনিখিনি মেল্ট হৈ যোৱাৰ পাছত এনেকুৱা দেখিব। তাৰ পাছত আমি পানী দিব লাগিব। চামুচৰ পৰা অলপ অলপকে মই 5-6 চামুচ মান পানী দি দিলো। আমাৰ ক্যাৰামেলটো ৰেডি হৈ গ'ল আৰু এতিয়া গ্যাসটো অফ কৰি দিব। এতিয়া এটা ডাঙৰ বাউল লৈ ল'ব আৰু ক্যাৰামেলখিনি ঢালি দিব। ক্যাৰামেলখিনি এতিয়া বাউলটোত স্প্ৰেড কৰি দিব লাগিব। সেই কাৰণে বাউলটো উঠাই অলপ ইফাল সিফাল কৰি স্প্ৰেড কৰি দিব লাগিব। স্প্ৰেড কৰা পাছত বাউলটো এনেকুৱা হৈ যাব। এতিয়া কলগেটা আমি গ্ৰাইণ্ড কৰি ল'ব লাগিব। সেই কাৰণে ভাঙি ৰেডি কৰি ল'ব। এয়া চাওক কলখিনি গ্ৰাইণ্ড কৰি ল'লো। গ্ৰাইণ্ড কৰা পাছত এটা ডাঙৰ বাউল লৈ ল'ব আৰু কলখিনি ঢালি ল'ব। এতিয়া 2টা কণী ভাঙি দি দিব আৰু 2 কাপ গাখীৰ। এতিয়া ভালদৰে সব মিক্স কৰি ল'ব। ভালদৰে মিক্স কৰা পাছত কনসিস্টেন্সিটো এনেকুৱা হ'ব লাগিব। চাওক এতিয়া মিক্সচাৰখিনি ক্যাৰামেল থোৱা বাটিটোত ভালদৰে দি দিব। পুডিংটো ষ্টিম কৰিবৰ কাৰণে ষ্টিমাৰটো পানী ভৰাই ৰেডি কৰি ল'ব। এতিয়া গ্যাসটো অন কৰি পানীখিনি গৰম হোৱাৰ পাছত বাউলটো দি দিব। তাৰ পাছত এটা প্লেট লৈ ঢাকি দিব। ঢাকনখন দি বন্ধ কৰাৰ পাছত 30 মিনিটৰ কাৰণে ষ্টিম কৰি ল'ব। 30 মিনিটৰ পাছত গ্যাসটো অফ কৰি দিব আৰু হলা বা কটাৰী লৈ পেলাই চাব পাৰে যে সিজিছে নাই। যদি লাগিছে তেনেহলে সিজা নাই। আৰু 5-10 মিনিটৰ কাৰণে আকৌ ষ্টিম কৰি ল'ব। পুডিংটো ভালকে ষ্টিম হৈ যোৱাৰ পাছত এতিয়া ষ্টিমৰ পৰা নমাই আনিব। এতিয়া পুডিংখিনি ফ্ৰিজাৰত 2 ঘণ্টাৰ কাৰণে সেট হ'বলৈ থৈ দিব। 2 ঘণ্টা পাছত ফ্ৰিজৰ পৰা লৈ আনিব। এতিয়া প্লেট এখন লৈ বাউলটো ওপৰত ৰাখি উল্টাই দিব আৰু পুডিংখিনি ওলাই যাব। আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে banana caramel pudding। বাউলত থকা ক্যাৰামেলখিনি ওপৰত এনেদৰে ঢালি দিব। আমাৰ banana caramel pudding ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে। কাবাক যদি সাৰপ্ৰাইজ দিব বিচাৰিছে এনেদৰে পুডিং বনাই দিব পাৰে। হসাকে মুখত স্মাইল আহি যাব। মই ক্যাৰামেল পুডিংটো এতিয়া কাটি দেখাইছো। চাওকচোন ইমান সফট, দেখিয়ে খাব মন যায়। banana caramel পুডিংটো যদি ভাল পালে তেনেহলে লাইক শেয়াৰ কৰি দিব আৰু যদি এনেকুৱা ইন্টাৰেষ্টিং ৰেচিপিজ লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।